আজি আমি আহিছোঁ মাজুলী সত্ৰসমূহ চাবলৈ। এতিয়া আমি প্ৰথম আহি পাইছোঁহি গড়মূৰ সত্ৰ। আপোনালোকক মই গড়মূৰ সত্ৰ আদি পৰিৱেশটো দেখুৱাম আৰু বাকীখন সত্ৰও দেখুৱাম। শ্ৰী শ্ৰী গড়মূৰ সত্ৰ 1656 খ্ৰীষ্টাব্দত জয় হৰিদেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰখন মাজুলীৰ প্ৰধান 4 সত্ৰৰ অন্যতম। আমি আজি প্ৰথমে আপোনালোকক মই সত্ৰখনৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সত্ৰখনত নামঘৰ আৰু সত্ৰাধিকাৰ থকা ঠাই আছে। এই সত্ৰখন বাকী 4 সত্ৰৰ নিচিনা নহয়, মানে অন্য সত্ৰবোৰত 4 হাতী থাকে, কিন্তু এই সত্ৰখন 4 হাতী নাই। আৰু এই সত্ৰখনৰ সত্ৰাধিকাৰজনহে কেৱল অবিবাহিত হৈ থাকে, বাকী ভকতসকল বিবাহিত। এই সত্ৰৰ সত্ৰাধিকাৰ এতিয়া বৰ্তমান তেওঁ স্বৰ্গগামী। শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীয়ে এটা নিয়ম মানি দিছিল যে এই সত্ৰৰ ভকতসকলে বিয়া কৰাব পাৰিব, কেৱল সত্ৰাধিকাৰজনেহে অবিবাহিত হৈ থাকিব। আৰু তেতিয়াৰ পৰাই এই সত্ৰখনত ভকতসকল বিবাহিত হৈ থাকে আৰু সত্ৰাধিকাৰজন অবিবাহিত হৈ থাকে। শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী এজন সমাজ সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামীও আছিল। তেখেতে কিছুমান প্ৰথা সলনি কৰিছিল, যেনে আগতে সত্ৰাধিকাৰসকল দোলাত আহিছিল, কিন্তু তেওঁ নিজে সত্ৰাধিকাৰ দোলাত অহা প্ৰথাটো বন্ধ কৰিছিল। তেওঁ এজন বহুত গুণী জ্ঞানী ব্যক্তি আছিল। এই সত্ৰখন তেখেতৰ নামেৰে বহুত জনাজাত হৈছিল। আহক এতিয়া আপোনালোকক মই সত্ৰৰ পৰিৱেশ দেখুৱাওঁ। এতিয়া প্ৰথম আমি নামঘৰত সেৱা জনাম। নামঘৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই থাকিব কেনেকুৱা পায় ভিডিঅ'টো। যিসকলে মাজুলী সত্ৰসমূহ চাবলৈ আগ্ৰহী হৈ থাকে তেখেতসকলে চাই নিশ্চয় ভাল পাব, আৰু কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব। ইয়াত সুন্দৰকৈ ছবিবিলাক অংকন কৰি ৰখা হৈছে নামঘৰৰ ভিতৰত। এয়া শংকৰদেৱৰ অংকিত বৰ্ণিত চিত্ৰ ভাগত অংকন কৰা হৈছে। প্ৰতিখন ছবিতে সুন্দৰকৈ এনেধৰণে অংকন কৰা হৈছে। এইখন সত্ৰত ৰাস খুব সুন্দৰকৈ অনুষ্ঠিত কৰা হয়। আপোনালোকে যদি ৰাস চাবলৈ আগ্ৰহী হয় আহিব পাৰে চাবলৈ। বংশীগোপাল নাট্য মন্দিৰত খুব সুন্দৰকৈ ৰাস অনুষ্ঠিত কৰা হয়। নিজেই মই যোৱা বছৰ চাইছিলোঁ, খুব ভাল লাগিল, সেইকাৰণে আপোনালোককো জনালোঁ। আপোনালোকক মই আজি গড়মূৰ সত্ৰখনৰ কিছু অংশ দেখুৱালোঁ। এতিয়া আহকচোন আমি অন্য এখন সত্ৰলৈ যাওঁ আৰু আপোনালোকক মই বাকী কেইখন সত্ৰৰো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো। আমি এতিয়া আহি উপস্থিত হ'লোহি মাজুলীৰ অন্য এখন সত্ৰ, শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনত এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। আহকচোন এতিয়া আমি সত্ৰৰ ভিতৰৰ অংশটো চাওঁ। আপোনালোকক ধুনীয়াকৈ সত্ৰখন মই দেখুৱাম আজি। এয়া সত্ৰৰ ভিতৰৰ পৰিৱেশ। খুব ধুনীয়া হয় পৰিৱেশটো, খুব শান্ত নিৰ্জন পৰিৱেশ। সত্ৰৰ প্ৰৱেশ দ্বাৰতে দুফালে দুটা ডাঙৰ ডাঙৰ পুখুৰী আছে আৰু চাৰিওফালে 4 হাতী আছে। সঁচাকৈ খুব সুন্দৰ লাগে এই পৰিৱেশটো। আপোনালোকে আহিব যিসকলে অহা নাই। শ্ৰী শ্ৰী আউনীআটী সত্ৰ কমলাবাৰী ঘাটৰ পৰা বেছি দূৰ নহয়। কমলাবাৰী ঘাটেদি আহিলে আপোনালোকে আউনীআটী সত্ৰখন পাব। এই সত্ৰখন হৈছে উদাসীন সত্ৰ। ইয়াত সত্ৰাধিকাৰ আৰু ভকতসকল অবিবাহিত। এই সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। এইখন হৈছে আউনীআটী সত্ৰ। 4 সত্ৰৰ বিখ্যাত 4 সত্ৰৰ প্ৰধান 4 সত্ৰৰ মাজুলী সত্ৰৰ ভিতৰত অন্যতম আউনীআটী সত্ৰ। এইফালে মই আউনীআটী সত্ৰখন ধুনীয়াকৈ আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকৰ পৰিৱেশটো চাই, আৰু কেনেকুৱা পাইছে মোক জনাব আপোনালোকে। মোক আগতে কেইবাজনো বন্ধুৱে মানে ইউটিউব চেনেলত আগৰ মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ সত্ৰ, তেতিয়া তেওঁলোকে আটাইখন সত্ৰ দেখাবলৈ অনুৰোধ কৰিছিলে। আজি সেইকাৰণে মই আটাইখন সত্ৰ এবাৰ দেখুৱাই দিবলৈ যত্ন কৰিছোঁ।
এই সত্ৰৰ নাম আউনীআটী হোৱাৰ এটা মানে প্ৰবাদ আছে। এই সত্ৰখন য'ত প্ৰতিষ্ঠা লাভ কৰিছিলে সেই ঠাইখন আছিলে ওখ আছিল, সেইকাৰণে আতি, আৰু ইয়াত আউনী নামৰ এখন পাণৰ গছ পোৱা গৈছিলে, সেইকাৰণে সত্ৰখনৰ নামটো ৰখা হ'ল আউনীআটী। এতিয়া আমি আহি পালোহি নামঘৰ, সত্ৰৰ এয়া নামঘৰ। বাহিৰৰ পৰা ভক্তসকল আহিলে ইয়াত এনেকৈ বাহিৰতো চাকি জ্বলাব পাৰিব। এতিয়া আমি ভিতৰলৈ নামঘৰৰ ভিতৰত গৈ ভগৱান মহাপ্ৰভু গোবিন্দ মহাপ্ৰভুক আমি সেৱা জনাম। ইয়াৰ যিজন ইষ্ট দেৱতা গোবিন্দ মহাপ্ৰভু শ্ৰীকৃষ্ণই হয়, সেই মূৰ্তিজনা জগন্নাথ পুৰীৰ পৰা অনা হৈছিল আৰু আনি পেলাই ইয়াত প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। যেতিয়া এই সত্ৰত পালনাম হয়, আপোনালোকে চাগে সকলোৱে জানেই আউনীআটী সত্ৰত পালনাম হোৱাৰ কথা। পালনামৰ সময়ত ইয়াত বহুত বেছি ভক্তৰ সমাগম ঘটে আৰু এই নামঘৰতে ভকতসকল বহি পেলাই নাম গায়। খুব ধুনীয়া হয় সেই সময়ৰ পৰিৱেশটো। এতিয়া উৎসৱৰ সময় নহয় যিহেতু, সেইকাৰণে এতিয়া ভক্তৰ সমাগম কিছু কমিছে, কিন্তু ইয়াত সদায়ে ভক্তৰ সমাগম পৰিলক্ষিত হয়। এয়া হৈছে নামঘৰৰ লাইখুটা। এয়া বাসুদেৱক এনেকৈ বনাই থোৱা হৈছে, বাসুকী। আৰু মই অকণমান আপোনালোকক মণিকূটৰ দৃশ্যও দেখুৱাম বাহিৰৰ পৰা। ইয়াত এটা প্ৰকাণ্ড দবাও আছে নামঘৰৰ ভিতৰত। এয়া মই ধুনীয়াকৈ লাইখুটাটোৰ পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। লাইখুটাটো দেখুৱাইছোঁ, ইমান ধুনীয়াকৈ মানে বনাই থৈছে। নামঘৰৰ মণিকূটৰ দুৱাৰত জয় বিজয়ক বনাই থোৱা হৈছে। এয়া মণিকূটৰ ভিতৰৰ অংশ। পূজা অৰ্চনা কৰি থকা হয় ইয়াত ভিতৰত। আমি এতিয়া সেৱালৈ বাহিৰলৈ ওলাই আহিলোঁ। মোৰ সন্মুখত এইটো মিউজিয়ামৰ বাহিৰৰ পৰিৱেশহে দেখুৱাব পাৰিলোঁ আপোনালোকক আজি মই। ভিতৰত কেমেৰা নিব নোৱাৰি, ফটো তুলিব নোৱাৰি, সেইকাৰণে মই দেখাব নোৱাৰিম। আপোনালোকে নিজে আহিব লাগিব মিউজিয়াম চাবলৈ হ'লে। আৰু ইয়াত বহুত ৰজাদিনীয়া বস্তু আছে, যিটো আমি হয়তো বহুতে দেখাই পোৱা নাই। আহিব, চাবহি, খুব ধুনীয়া হয়। আৰু ইয়াত এটা প্ৰকাণ্ড খুঁটা আছে, পাহাৰীয়া তুলসী গছৰ হয় এইটো প্ৰকাণ্ড খুঁটা। আগতে এইটো নামঘৰত আছিলে, এতিয়া যিহেতু অলপ বেয়া হৈ যোৱাৰ কাৰণে সংৰক্ষণ কৰি ৰখা হৈছে এনেকৈ মানুহক দেখুৱাবৰ কাৰণে। এই খুঁটাবোৰ আগতে ব্ৰহ্মপুত্ৰ নদীৰ উটি আহে বুলি কয়। এনেকুৱা ধৰণৰ প্ৰকাণ্ড খুঁটা দক্ষিণপাট সত্ৰতো আছে। চাওকচোন কিমান ডাঙৰ হয়, কিমান ডাঙৰ গছ আছিলে এইজোপা, সঁচাকৈ দেই। মই আপোনালোকক নামঘৰৰ চাৰিওফালে পৰিৱেশটো দেখুৱাই দিছোঁ। ইয়াত দেৱালীত আকাশ বন্তি জ্বলাই খুব সুন্দৰ হয় পৰিৱেশটো, খুব ভাল লাগে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে কেনেকুৱা পাইছে আমাৰ মাজুলী সত্ৰসমূহ চাই? মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণ সত্ৰসমূহৰ কিছু দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। প্লিজ মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে মোৰ আগলৈ ভিডিঅ'সমূহ চাই থাকিব। আৰু আছে, ভিডিঅ'টো এতিয়ালৈকে শেষ হোৱা নাই, চাই থাকক বন্ধুসকল। এয়া আমি আউনীআটী সত্ৰৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। সত্ৰৰ গেটৰ সন্মুখতে এনেধৰণে দোকানবিলাক আছে। যিসকলে আহিব বাহিৰৰ পৰা তেওঁলোকে কিবাকিবি ঘৰলৈ বজাৰ কৰি লৈ যাব পাৰিব, চব বস্তু পোৱা যায় ইয়াতে। এতিয়া আপোনালোকক মই অন্য এখন সত্ৰলৈ লৈ যাম। মোৰ ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই, চাই থাকিব আপোনালোকে। এতিয়া মই আপোনালোকক লৈ আহিছোঁ ভাষা, সংস্কৃতি, কলা কৃষ্টি, ক্লাছিকেল ষ্টাডিজ ইত্যাদি সকলো ফালৰ পৰা আগবঢ়া এখন সত্ৰ।
নাম হৈছে উত্তৰ কমলাবাৰী সত্ৰ। আপোনালোকে চাগে সকলোৱে নাম শুনিছে নিশ্চয়। এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে বদুলা পদ্ম আতাই 1673 চনত। আহকচোন আপোনালোকক মই সত্ৰৰ ভিতৰৰ ভাগলৈ লৈ যাওঁ। সত্ৰৰ সন্মুখতে সোঁফালে দেখিছে ৰংগমঞ্চটো আছে আৰু ইয়াত বিভিন্ন অনুষ্ঠান হৈ থাকে। আপোনালোকক মই সত্ৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম। এই সত্ৰখনৰ সত্ৰাধিকাৰো অবিবাহিত আৰু ভকতসকলো অবিবাহিত। উদাসীন সত্ৰ হয় এখন। আৰু এই সত্ৰৰ বৈষ্ণৱসকলে আমাৰ সত্ৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰতো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু এইখন সত্ৰৰ আৰু এটা বৈশিষ্ট্য আছে। মাজুলীৰ ভিতৰতে এই সত্ৰৰ নাও বনোৱাৰ কাৰণে বিখ্যাত বুলি মই শুনিবলৈ পাইছোঁ। এয়া সত্ৰৰ বৈষ্ণৱসকলৰ থকা ঘৰ। এই ঘৰবিলাকক সত্ৰৰ বহা বুলি কয়। আৰু এইফালে এতিয়া মই নামঘৰলৈ আপোনালোকক লৈ যাম। নামঘৰত দুপৰীয়াৰ নাম হৈ আছে। আপোনালোকে দবা কাঁহৰ শব্দ শুনিবলৈ পাইছে নিশ্চয়। খুব সুন্দৰ হয় পৰিৱেশটো। নামঘৰৰ নিৰ্মাণৰ কাম চলি আছে বৰ্তমান। মাজুলীৰ সত্ৰসমূহত পুৱা গধূলি এনেধৰণে দবা কাঁহৰ শব্দ আপোনালোকে শুনিবলৈ পাব। খুব এটা সুন্দৰ পৰিৱেশ। আহক এতিয়া আপোনালোকক মই নামঘৰৰ ভিতৰৰ ভাগটো দেখুৱাওঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।